বয়সত সৰু বন্ধু বনাব, নহ'লে বয়সত ডাঙৰ বন্ধু বনাব। সৰুৰ পৰা আপোনালোকে নতুন নতুন বস্তু শিকিব পাৰিব। আৰু লগ পালো দাদাক, বহুত অপেক্ষা কৰি দাদাক লগ পালো। তেনেহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকিব। নেক্সট লেভেল ফেমিলি আমাৰ আহিব বিলাসী পাৰাত আৰু নিশ্চয় আহিম। আজি ফাৰ্ষ্ট টাইম আছিলোঁ, বাট শেষ নহয়, আৰু আহি থাকিম, লগ পাই থাকিম। ভাল লাগিল লগ পাই কিন্তু। তো বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাওঁ মোৰ নতুন আন এখন ভিডিঅ'লৈ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো বহুত বম ভিডিঅ' হ'বলৈ গৈছে। কাৰণটো হ'ল বিকাশ দাই অল আছাম ৰাইড 2.0 ষ্টাৰ্ট কৰিছে আৰু আমাৰ বিলাসীপাৰাত এখন সৰু এটা মিট আপ ৰাখিছে। তাৰ কাৰণে আমি আজি বিলাসীপাৰাত গৈ আছোঁ বিকাশ দাৰ লগ কৰিম বুলি। তেনেহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। ভিডিঅ'টো বহুত বম ভিডিঅ' হ'বলৈ গৈছে। মৰমৰ জোচটো অলপমান বেছি জোচত নেক্সট লেভেল। মাই গড, মানে ভাবা নাছিলোঁ ইমানখিনি বেছি প্ৰায় পাব, ইমানখিনি বেছি মৰম পাম বুলি। আল্টিমেট লাগিছে চাগে ৰিয়েলি আল্টিমেট। বাকী বিকাশ দা আহি আছে, সকলোৱে আমি আহিছোঁ একেলগে গোটেই পেলাই কথা পাতিম ধুনীয়াকৈ। ইয়াৰ পৰা মানে ভাল লাগিছে, ইমান পৰিপাতি আৰু ইমান ধুনীয়াকৈ কথা শুনে বিকাশে মানুহখিনিয়ে, মানে ডিচিপ্লিন, বহুত ডিচিপ্লিন। তো এনেকৈ মেইনটেইন কৰি ৰাখোঁ ডিচিপ্লিনটো, আৰু আমি ধুনীয়াকৈ কথা পাতিম ইজনে ইজনে। বাছ কণ্ট্ৰল থাকিলে গোটেইখিনি হ'ব। আৰু মই মানে ব্লগতো কৈছিলোঁ যে আমি মিটাপত গ'লে কি হয়, এনেকুৱা ধেকা দেখি হয় আৰু মানে একো ভাল নহয়, মানে মিটাপবোৰ বেয়া হৈ যায়। যাওঁ আমি ধেকা দেখি হয়, মিটাপ শেষ আকৌ আমি গুচি আহোঁ। তেনেকুৱা হ'লে ভাল নালাগে। আৰু মই কৈছিলোঁ ব্লগত যে মিটাপ মানে কি, আমি গ'লোঁ আপোনালোকৰ লগত গেট টুগেডাৰ কৰিলোঁ, আৰু আপোনালোকৰ যদি বয়সত সৰু বন্ধু বনাব, নহ'লে বয়সত ডাঙৰ বন্ধু বনাব। সৰুৰ পৰা আপোনালোকে নতুন নতুন বস্তু শিকিব পাৰিব, আৰু ডাঙৰৰ পৰা আপোনালোকে এক্সপিৰিয়েঞ্চ শিকিব পাৰিব। যিহেতু এক্সপিৰিয়েঞ্চ হৈ যায়, এই গুৰুংদাৰ পৰা মই বহুত এক্সপিৰিয়েঞ্চ শিকিছোঁ। গুৰুংদাৰ বয়স বহুত আছে, বহুত আছে। গুৰুংদাৰ বয়স বেছি হোৱা নাই, 18+ ন? নিজৰ কথা নকওঁ, মই 58 বুলি ক'লোঁ। গুৰুংদাৰ বয়স 58 আৰু 58। আমি যোৱা বছৰ লাডাখ গৈছিলোঁ এই 58 বয়সত। প্লিজ কথা শুনা অলপ নাব। গুৰুংদাৰ এই 58 বয়সত বহাই পিছফালে বাইকত লাগেজ বান্ধি লাডাখ গৈছে আৰু লাডাখৰ পৰা আহিছে। সেইটো এটা ধেমালি কথা নহয়। গুৰুংদাৰ বোলে এটা হাত থ'ব বিচাৰোঁ, জোৰত অলপ। আৰু এটা কথা ক'ব খোজোঁ, মোক বিকাশে পিঞ্চিং কৰে তাৰমানে, দাদা আপুনি পাৰিবনে? পাৰ্টনাৰ লৈ গ'ল প্ৰথম, তাৰপিছত দাদা আপুনি পাৰিবনে? মোক প্ৰভোক কৰি আহি সেইদৰে মই লাডাখ গৈ আছোঁ। এডিট গৈছোঁ বিকাশ। কিয় আগফালে কি গ'ল ভাই, কি গ'ল ভাই? আৰামত থকা বঢ়িয়াকৈ কথা শুনি বেয়া লাগিছে নেকি? চ' মই সেইটো বহুত বেছি ভাল লাগিল ইয়াতে আহি। মই ভবা নাছিলোঁ ইমানখিনি যে আপোনালোকৰ মৰম ভাল পাম। আৰু এতিয়া আমি আহিলোঁ বিলাসীপাৰাত। আমি ইয়াতে অকণমান ঠাই এক্সপ্ল'ৰ কৰিব চেষ্টা কৰিম। বিলাসীপাৰাৰ যি ভাল ঠাই বা ইয়াৰে যিবোৰ ধুনীয়া ধুনীয়া ঠাই আমি দেখাব চেষ্টা কৰিম ভিডিঅ'ৰ মাধ্যমেৰে, যাতে আৰু বাহিৰৰ মানুহ আহক, বিলাসীপাৰাত ফুৰক, এক্সপ্ল'ৰ কৰক। বাহিৰৰ এতিয়া যেনেকৈ ডাঙৰ ইউটিউবাৰবিলাক আহে, NSK হওক, UK হওক, সিহঁতে আহক ইয়াতে ধুনীয়া ধুনীয়া ঠাইবোৰ চাওক বিলাসীপাৰাৰ। আৰু আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ যে ইমান ধুনীয়াকৈ আছে কথা শুনি পেলাই গোটেই। আৰু লগতে এই টিমটোক ধন্যবাদ জনাইছোঁ, আপোনালোক সকলোৱে আহক কৰিবলৈ আছে, মানে কথা পাতো ন চবে। থেংক ইউ ভাই, থেংক ইউ। আই এম হেপী। বহুত বেছি ভাল লাগিছে। মই এইটো কওঁ যে মিটাপত গ'লে আমি গেট টুগেডাৰ কৰি কথা পাতি বেছি ভাল লাগে, ফটোতকৈ কথা পাতি বেছি ভাল লাগে। থেংক ইউ ভাই, থেংক ইউ।
লগ পালো বহুত ভাল লাগিল অকণমান আমাৰ আহি পোৱা বিলাসী পাৰাত আৰু নিশ্চয় আহিম আজি ফাৰ্ষ্ট টাইম আছিলোঁ বাট শেষ নহয় আৰু আহি থাকিম লগ পাই থাকিম ভাল লাগিল লগ পাই কিন্তু ফাইনেলি লগ পালো দাদাক বহুত অপেক্ষা কৰি দাদাক লগ পালো তেনেহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকিব নেক্সট লেভেল ফেমিলি নেক্সট লেভেল ফেমিলি বহুত অপেক্ষা কৰিলো মানে দুপৰীয়াৰ পৰা থেংক ইউ ছ' মাছ দাদা মোৰো বহুত বেছি ভাল লাগিল বহুত ভাল লাগিল